কেদাৰনাথ কেদাৰনাথ উত্তৰাখণ্ডত অৱস্থিত। ভাৰতৰ শিৱ মন্দিৰসমূহৰ ভিতৰত কেদাৰনাথ হৈছে এক অন্যতম মন্দিৰ। পুৰাণৰ কাহিনী অনুসৰি হিমালয়ৰ কেদাৰ শৃংগত বিষ্ণুৰ অৱতাৰী নৰ আৰু নাৰায়ণ ঋষিয়ে শিৱ তপস্যা কৰিছিল। তেওঁলোকৰ কঠোৰ তপস্যাত সন্তুষ্টি হৈ শিৱই কেদাৰ শৃংগত জ্যোতিলিংগ ৰূপত সদায় বাস কৰিম বুলি বৰ প্ৰদান কৰে। মহাভাৰতৰ পঞ্চপাণ্ডৱ বিজয়ী হোৱাৰ পিছত তেওঁলোকে পাপৰ জুইত বুৰ গৈছিল, কাৰণ তেওঁলোকৰ হাতত বহুতো লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। আৰু এই পাপৰ পৰা মুক্ত হ'বলৈ পঞ্চপাণ্ডৱে শিৱৰ দৰ্শন লাভ কৰি আশীৰ্বাদ ল'ব বিচাৰিছিল। কিন্তু শিৱই পঞ্চপাণ্ডৱক দেখা দিব বিচৰা নাছিল। পঞ্চপাণ্ডৱে যাতে শিৱক কেতিয়াও লগ নাপায় তাৰ বাবে শিৱই কৈলাশৰ পৰা আহি কেদাৰ শৃংগত বাস কৰিছিল। কিন্তু পঞ্চপাণ্ডৱে শিৱক বিচাৰি বিচাৰি আহি কেদাৰ শৃংগতো উপস্থিত হৈছিল। তাত পঞ্চপাণ্ডৱক দেখি শিৱই মহৰূপ ধাৰণ কৰিছিল। মহৰূপ ধাৰণ কৰি শিৱই অন্য মহৰ জাকৰ সৈতে চৰি ফুৰিছিল। আৰু পঞ্চপাণ্ডৱে লাহে লাহে সেই কথাটো অনুমান কৰিব পাৰিছিল। আৰু সেয়ে ভীমে নিজৰ শৰীৰৰ বিশাল ৰূপ ধাৰণ কৰি দুখন পাহাৰৰ মাজত নিজৰ ভৰি দুখন মেলি দিছিল আৰু ভীমৰ ভৰিৰ তলেৰে সকলো জীৱ জন্তু পাৰ হৈ গৈছিলে। কিন্তু মহৰূপী শিৱ ৰৈ গ'ল, কাৰণ ভৰিৰ তলেৰে শিৱ পাৰ হৈ যোৱাত অস্বীকাৰ কৰিছিল। সেয়েহে মহৰূপী শিৱ নিজৰ ঠাইতে ৰৈ গ'ল। আৰু তেতিয়া ভীমে অনুমান কৰিব পাৰিলে যে এয়া সাধাৰণ মহ নহয়। ভীমে মহটোক লগালগ জঁপিয়াই ধৰোঁতে মহৰূপী শিৱই পাতালত লুকাবলৈ লয়, কিন্তু ভীমে মহটোৰ পিছৰ অংশ জোৰেৰে সাৱটি ৰাখে। শিৱই পঞ্চপাণ্ডৱৰ ভক্তি আৰু কঠোৰ সংকল্পত সন্তুষ্টি হৈ তেওঁলোকৰ আগত নিজৰ ৰূপ দৰ্শন দিয়ে আৰু পঞ্চপাণ্ডৱক আশীৰ্বাদ দি পাপৰ পৰা মুক্তি কৰে। আৰু সেই স্থানতে পঞ্চপাণ্ডৱে কেদাৰনাথ মন্দিৰ নিৰ্মাণ কৰে। আৰু তেতিয়াৰে পৰা মহাদেৱ শিৱক মহৰ পিছৰ আকৃতিৰ ৰূপত কেদাৰনাথত পূজা অৰ্চনা কৰি অহা হৈছে। আনহাতে উল্লেখনীয় কথাটো হ'ল যে কেদাৰনাথ মন্দিৰৰ দুৱাৰ হিত্ৰিটোত বন্ধ কৰি দিয়া হয়। মন্দিৰৰ পুৰোহিতে এগছি চাকি জ্বলাই সন্মান সহকাৰে 6 মাহৰ বাবে কেদাৰনাথ মন্দিৰৰ দুৱাৰ বন্ধ কৰি দিয়ে। আৰু এই 6 মাহ কেদাৰনাথ মন্দিৰৰ ওচৰে পাজৰে কোনো লোকে বসবাস নকৰে। আচৰিত কথাটো হ'ল এই 6 মাহ চাকি গছি নুনুমোৱাকৈ নিৰন্তৰ জ্বলি থাকে। আৰু এই কথাৰ অন্তত প্ৰতিগৰাকী লোকৰ অন্তৰ শিৱভক্তিত গদগদ হৈ পৰে। নিউজ ডেস্ক ৰিপৰ্ট, সংবাদ লহৰ। RIP Group of Institution, Patarkusi, Sonapur. The most popular institute of health and science. Admission open for GNM and ANM nursing, Bachelor of Physiotherapy, Master in Physiotherapy, Bachelor in Medical Laboratory Technology, Master in Medical Laboratory Technology, Bachelor in Pharmacy, Diploma in Pharmacy. The institute offered outstanding and well-planned infrastructure, qualified, experienced, talented and dedicated teaching faculty, extracurricular activities for all-round development of students, well-furnished lecture halls, well-furnished rich library resources, separate hostel facilities for boys and girls. College bus facility is available to students and staff from various places. For admission, contact 9864020024 or 848609334. For more details, log in to the official website www.ripgroup.in.